আমি ডিউটি কৰি আমি ৰিটাৰ্ণ ঘূৰি আহোঁতে নদীৰ ওচৰত তাৰমানে পেৰা এটা শুই আছে। পেৰাটো শুই থাকাতে আপোনাৰ মানে পেৰা খেদাৰ লগে লগে আমি তাৰমানে ফায়াৰিং কৰিলোঁ। কি হৈছিল দাদা ঘটনাটো? ঘটনাটো আমিতো গম পোৱা নাই ছাৰ, যেনিবা আমি এতিয়াও কথাটো শুনা পাই আহিছে। যেনিবা আমাৰ বৰ্ডেকা হয়, কাহিনীটো আমি নাজানো ছাৰ। যেনিবা যোনটো কাহিনী আমি আহি পালোঁ এতিয়া মানুহটো ডেড আৰু এইটোৱে আমি এইখিনি জানে আৰু। ক'ত আছিল দিয়ক? ক'ত কাম কৰা আছিল? ৰেঞ্চত ছাৰ। কোন ৰেঞ্চত? ভয়াপাৰা ফৰেষ্টত কাম কৰা আছিল। আপোনাৰ কি আছিলে? বৰ্ডেকা ছাৰ। বৰ্ডেকা ইয়াত হৈছে তেওঁ কমপ্লিট হৈছে ছাৰ। কিমান দিন ধৰি কাম কৰি আছে? ছাৰ বহুত দিন হৈছে কাম কৰাটো, মোটামুটি 7 বছৰ 8 বছৰ বেছি হৈছে ছাৰ। 3টা বজাত ডিউটিত গৈছিলোঁ আমি প্ৰায় ডিউটিত যায়ে থাকোঁ, প্ৰায় সদায় যায়ে থাকোঁ। কিন্তু এনেকৈ যাই আজি ডিউটি প্ৰায় কৰি আমি তাৰমানে ঘৰমুৱা হৈ আহি আছোঁ, কেম্পৰ পিনে আহি আছোঁ। আহি থাকাতে আমাৰ নদীবিলাকে চাইছে আহি থাকোঁ নে ক'ত থাকে, এই তাৰমানে পানী অলপ দহান জেগা আছিল, তাতে পেৰা এটা শুই আছে। সেইকাৰণেদি সিও গ'ল, আমি চাইডেদিও আহিলোঁ। আহি থাকাতে তাৰমানে পেৰাইটো তাৰমানে পূৰা খেদি দিলাক তাক। খেদাতে তাৰপিছত যে আমি আৰু তাক কি কৰিলোঁ, পেৰাই খেদাতে আমি এটা ফায়াৰিং কৰিলোঁ। ফায়াৰিং কৰোঁতে পেৰাৰ ডাইফনাত পৰিল। পিছত যে ইয়াকতো মানে বাগৰি ফেলাতে আৰু ফায়াৰিং কৰিলোঁ। ফায়াৰিং কৰাতে লাষ্টত যে আমাৰ পিছৰজনকোতো মানে চোঁচা মাৰি তেখেতকো বাগৰালা। তাৰপিছত আৰু ফায়াৰিং কৰিলোঁ, মই 3 ৰাউণ্ড ফায়াৰিং কৰিলোঁ। তাৰপিছত যাই মোকো তাৰমানে চোঁচা মাৰি মোকো ফেলালা। পাছত যাই তাৰপিছত আপোনাৰ আৰু ফায়াৰিং কৰিলোঁ। ফায়াৰিং কৰোঁতে সি পেৰাই পলে গুচি গ'ল। কিন্তু এতিয়া ডেড বডিৰ ওচৰত ৰখি আছোঁ। এনেকুৱা দৃশ্য হৈ গৈছে। আৰু এতিয়া 2জনে আমি, এজন গেল, 2জন ডেড হৈছে। তেখেতৰ নাম হৈছে ৰবীন বসুমতাৰী। আমাৰ 2জনৰ এজনৰ নাম হৈছে তেখেতে পাৰ্মানেণ্ট ষ্টাফ মানে কৃষ্ণ বড়ো, আৰু মই হোমগাৰ্ডৰ হিতেশ মেধি। ৰেঞ্জটো আমাৰ ভূঞাপাৰা ৰেঞ্জ, আৰু আমাৰ কেম্পটো হ'ল আমাৰ মাটিভাঙা কেম্পৰ আণ্ডাৰত ঘটনাটো হৈছে। আমি এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত চলি আছোঁ, কিন্তু আমাৰ ৰেংকটো হ'ল হোমগাৰ্ডৰ। নহয়, আমাৰ 2জন হ'ল, যিজন ডেড হ'ল সেইজন হ'ল গাৰ্ডৰ, আৰু মোৰো গাৰ্ডৰ, আৰু যিজনৰ ডাইফনাত মানে জখম কৰিছে সেইজন হ'ল ফিক্সৰ মানুহ, পাৰ্মানেণ্ট মানুহ। তেখেতৰ নাম হ'ল কৃষ্ণ বড়ো। বাকী আপোনালোকৰ 2জন গৃহৰক্ষী। আপোনালোকৰ বিভাগীয় বিষয়ে কিবা খবৰ লৈছে নে? আমি তাৰপিছত মানে 3জনে উপায়বিহীন হৈ গ'লোঁ না, আমি লাষ্টত যাই ৱাৰলেছ কৰিলোঁ। তাৰপিছত মানুহ গ'ল, তাৰপিছত গাড়ীত ডেড বডি লৈ আহিলোঁ। মই গাল পলাই গৈছে। আক্ৰমণ এতিয়া প্ৰায় শুনা মতে হৈয়ে থাকে। আগতে আপোনাৰ 6 মাহ 1 বছৰমান আগত গড়ে মাৰলা কাটে, আৰু আমাৰ পেৰাই এনেকৈ খেদিয়ে থাকে মাজে সময়ে। তাৰপিছত যে আমি আৰু এনেকৈ হেৰি কৰোঁ আৰু ফায়াৰিং কৰোঁ। পিছত যাই কিন্তু আজিওতো সেনেকুৱা দৃশ্য কৰিছিলে, কিন্তু কি কৰিম আৰু ডেডলাক মানে যাব লাগিছিল। 3জন 2জন বাচিলে, এজন গ'ল। দুখিত তাৰমানে কিমান চেষ্টা কৰিলোঁ, ফায়াৰিং কৰিলোঁ, কিন্তু লাষ্টত যাই কি কৰিলোঁ। আৰু সেই মাছ অৰণ্যত মানুহ এনেকৈ নাপাওঁ, আমি 3জনে গৈছিলোঁ ডিউটিত। মৃত্যু হ'ল ঘৰ হ'ল ডিমনি। গাঁওখনৰ নাম नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानायफैबाय नामा? गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स। मात्र 399 रां पार मान्थआवनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग, गेमिं, आपल'ड, डाउनल'ड आरो ब्राउजिं खालामनो हागोन। आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन।
आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन। जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827।